Oh my god, চব পিনে পানী পানী চাওক গাইজ এইটো চব ফ্ৰিজ চিজ চব মোৰ বিচনাৰ ওপৰত এইটো হ'ল মোৰ ৰুমৰ বিচনাৰ ওপৰত ফ্ৰিজ চিজ বহুতখিনি বস্তু এইটো মোৰ ৰুমৰ অৱস্থা একদম নাই আৰু এইফালে আমাৰ এইটো কিটচেন ৰুম চাওকচোন কিটচেন ৰুমটোৰ অৱস্থা এইফালে ইনভাৰ্টাৰ বেটাৰী চেটাৰী চব ওপৰত একদম মানে মাথা নষ্ট হৈ যোৱা কাণ্ড আৰু এইফালে চাওক একদম চব অৱস্থা নাই গোটেই ঘৰটোতে পানী গাইজ একদম অৱস্থাই নাই একদম অৱস্থা নাই ঘৰটোৰ অৱস্থা নাই এইফালে পানী চবফালে পানী ৰ সো গাইজ এই দুটা বজাতে চাওকচোন একদম পানী গৈছিল সো এই যে ভিডিঅ' ৰুমটো আপোনালোকে চালে এই ভিডিঅ' ক্লিপটো আছিল যোৱা বছৰৰ মানে ইয়াৰ আগৰ বছৰৰ ভিডিঅ' ক্লিপ এইটো আছিল আপোনালোকে দেখা পালে এইটো আৰু গোটেই বৰপেটাখনে আমাৰ পানী দিয়ে বুৰ গৈ আছিল সো তাৰে ব্যতিক্ৰম নহয় আমাৰ ঘৰটো মানে মোৰ ৰুমটো ব্যতিক্ৰম নহয় সো আপোনালোকে ভিডিঅ' ক্লিপটো দেখাই পাইছে চবফালে পানী হৈ গৈছিল আৰু এই বিচনাখনে গাইজ এই বিচনাখনে মোৰ বহুত কেইটা বস্তুৰ জীৱন সাৰথি মানে জীৱন সংগিনী হৈ থিয় দিছিল তাৰে লগতে গাইজ আমাৰ ইফালে এই ফ্ৰিজটোও গাইজ এই ফ্ৰিজটোও এই বিচনাখনে জীৱন সাৰথি হৈ থিয় দিছিল তুমি দুপালা নেকি খুন্দা খাই একো নহয় তো গাইজ এতিয়া অলপ দেৰিকৈ মই হৰিজান মথাউৰিত গৈ আছোঁ মানে যোৱা বছৰ যি আপোনালোকৰ বৰপেটাত আমাৰ বানপানী হৈছিল সেই বানপানীত মেইন কাৰণটো হ'ল হৰিজান মথাউৰিটো ছিঙি পেলাই গোটেই বৰপেটাখনতে পানী সোমাই গৈছিল লগতে পানী দি বুৰ গৈছিল বৰপেটাখনত চ' এই হৰিজান মথাউৰিটো কেনে অৱস্থাত আছে কেনে চিটুৱেশ্যনত আছে আপোনালোকক মই দেখুৱাম তাৰ প্ৰটেকশ্যন কিবা লোৱা বুলি শুনিছোঁ কি প্ৰটেকশ্যন হৈছে সেয়া আপোনালোকে দেখা পাব চ' গাইজ চলো হৰিজান মথাউৰি কিন্তু বৰ্তমান ধাৰাসাৰ বৰষুণ দি আছে সেইকাৰণে এতিয়া যাব নোৱাৰোঁ লগতে গাইজ গমে পাইছে বৰষুণৰ বতৰত এনেধৰণে আপোনালোকে নিশ্চয় থৈ দিছে আৰু ল'ৰা মানুহ এনেকৈ থাকিবই একো ডাঙৰ কথা নহয় লগতে এনেধৰণে চেয়াৰ এখনত কোনে কাপোৰ থৈ দিয়ে বা লেতেৰা কাপোৰবিলাক এনেকৈ জমা কৰি থৈ দিয়া মোৰ অভ্যাস আছে আপোনালোকে থৈ যদি কমেণ্ট কৰি মোক জনাব গাইজ হয় নে নহয় গাইজ য়েছ Spider-Man, come on! Wow! No. Yes, guys, তো গাইজ এতিয়া গৈ আছোঁ মই হৰিজান মথাউৰি হৰিজান মথাউৰিত গৈ আপোনালোক দেখুৱাম এতিয়া বাৰিষা হৈছিল যোৱা বছৰ এইবিলাক চব পানী হৈ আছিল আৰু বাইক নিব নোৱাৰোঁ একদম অৱস্থা যিহেতু বেয়া ৰাস্তাৰ অৱস্থা বেয়া ছাতি লৈ কেনেকৈ সেই কৰিম বাইক চলাম আৰু যিহেতু মথাউৰি চাবলৈ যায় বাইক নিয়াটো ভাল নহ'ব সেইটো কাৰণে চাইকেলে লৈ যাম কিন্তু মোৰ BMW এখন বেয়া হৈ আছে মানে মাতগাৰটো নাই মাতগাৰটো নহ'লেতো বেয়া অৱস্থা হ'ব পিছফালখন গোটেই বোকা হৈ যাব সেইটো কাৰণে সেই ল'ম এই চাইকেল এখন বেলেগৰ চাইকেল এখনে লৈ যাব লাগিব শুই আছে নেকি আপোনাৰ BMW এখন লাগিছিল মোক এইখন BMW জেঠা গিয়া তো গাইজ ৰেডি কেনেকুৱা লাগিছে নিজৰ নাই বুলিলেও বেলেগৰ এটা লৈছোঁ আৰু ইফালে মই জেঠাৰ BMW খন নব মোৰখন বেয়া হৈ আছে গাইজ তো গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব এতিয়া হৰিজান মথাউৰি বুলি পেডেলছে আগমন হৰাহাৰে গৈ আছোঁ বৰষুণটো ধাৰাসাৰ বৰষুণ দি আছে এই ধাৰাসাৰ বৰষুণত কাৰোবাৰ কাৰণে ভাল লাগিব পাৰে ঠাণ্ডা কিন্তু আমাৰ কাৰণে বহুত বেয়া চিটুৱেশ্যন হৈ যায় ভূটানে যেতিয়া পানী এৰি দিয়ে নহয় পানী এৰি দিছে অলৰেডি ভূটানে নদীত বহুত বেছি পানী বাঢ়ি আছে আৰু সেই মথাউৰিটো মথাউৰিটো ছিঙি পেলাই যিটো চিটুৱেশ্যন হৈছিল গোটেই বৰপেটাখন ডুবি আছিল এইবাৰ কেনেকুৱা হৈ আছে সেই মথাউৰিটো আপোনালোকক দেখুৱাওঁ যিহেতু ধাৰাসাৰ বৰষুণ দ্ৰুতগতিত বৰষুণ দি আছে আৰু যোৱা বছৰ যেতিয়া আমাৰ ঘৰত পানী সোমাইছিল মাইকান দি দিছিল বহুত বস্তু নষ্ট হৈছিল সৰু টকা বহুত মানুহৰ বহুত বস্তু বাহিনী নষ্ট হৈছিল বহুতখিনি অসুবিধা বানপানী হ'লে আপোনালোকক মই লৈ গৈ আছোঁ চাইকেলেদি ধুনীয়াকৈ যাওঁ এতিয়া আপোনালোকক মই গোটেই মথাউৰিটোৰ পৰিৱেশখিনি দেখুৱাম কেনেকুৱা চিটুৱেশ্যন হৈ আছে তাত আপোনালোকেতো গমেই পাইছে অলৰেডি ভূটানে পানী এৰি দিছে যোৱা বছৰৰ পৰা নিৰ্মাণ কৰিছিল যেতিয়া মথাউৰি ছিঙি পেলাই আমাৰ বৰপেটাত পানী সোমাইছিল আৰু বানপানী সৃষ্টি হৈছিল তাৰপিছতে কাম আৰম্ভ কৰিছিল কিন্তু বৰ্তমান কাম আৰম্ভ কৰিছিল ধাৰাসাৰ বৰষুণ পৰি আছে জিঅ' বেগ দিয়া নাই বৰষুণত হয়তো ব্লক কোনোবাই মাতিলে কেনেকুৱা হৈ আছে আপোনালোকক মই দেখুৱাই আছোঁ এইটো হৰিজান মথাউৰি পালোঁ আৰু এখন শ্মশান আৰু ইফালে হৰিজান মথাউৰি কাম চলি আছে নিৰ্মাণ তাৰমানে কৰি আছে বহুত বস্তু কিছুমান প্ৰটেকশ্যনৰ কাৰণে কিবা কাম কৰি আছে আপোনালোকক মই দেখুৱাই আছোঁ এতিয়া
তো গাইজ দেখা পাইছে মই বৰ্তমান হৰিজান মথাউৰিত আছোঁ আৰু প্ৰটেকশ্যনৰ কাম তেওঁলোকে বহুতখিনি কাম কৰি আছে আপোনালোকে দেখা পাইছে এই কাম কৰি আছে বেক চেক দিছে কিন্তু মথাউৰিটো ঠিকে বনাইছে মথাউৰিটো বহল আৰু ওখ ধুনীয়াকৈ ওখকৈ বনাইছে কিন্তু যিটো প্ৰটেকশ্যন দিব লাগিছিল যিহেতু নতুন মাটিৰ কাৰণে প্ৰটেকশ্যনটো বহুত বেছি হ'ব লাগিছিল জিঅ' ব্যক্তি এইবিলাকত থাকিব লাগিছিল জিঅ' ব্যক্তি একো দিয়া নাই এই বৰ্তমান এই প্লাষ্টিকবিলাক পাৰি দিছে মাটিখিনি খহি নোযোৱাৰ কাৰণে এওঁলোকে এই বৰষুণতো এনেধৰণে কষ্ট কৰি কাম কৰি আছে চ' মেইন প্ৰটেকশ্যন আমাৰ বৰপেটাৰ মেইন মথাউৰি হ'ল এইটো মথাউৰি যদি ছিঙি যায় আপোনালোকৰ যোৱা বছৰত যেনেধৰণে পানী হৈছিল বানপানী হোৱাৰ সৃষ্টি মেইন কাৰণ হ'ল এই মথাউৰিটো ছিঙি যায় না গোটেই বৰপেটাখনতে পানী হৈ যায় যোৱা বছৰ এনেধৰণে বানপানী সৃষ্টি হৈছিল বৰপেটাত চ' এই মথাউৰিটো মেইন আমাৰ কাৰণে চ' এই মেইন প্ৰটেকশ্যন এইটোৱে চ' এই যিটো মথাউৰি ধুনীয়াকৈ নিৰ্মাণ কৰিছে ওখ হৈছে বহলো ধুনীয়াকৈ কৰিছে যিটো মেইন প্ৰটেকশ্যন হ'ব লাগিছিল সেই প্ৰটেকশ্যনটো আচলতে হোৱা নাই কাৰণ জিঅ' বেগ ছাইডত একদম নাই কাৰণ এই ধুনীয়াকৈ এইবিলাক প্লাষ্টিক দিছে এতিয়াহে দিছে আগতে কোনো প্ৰটেকশ্যন দিয়া আছিল বৰ্তমানহে প্ৰটেকশ্যন দিছে মানে এই বেগ পাৰি দিছে আৰু এইবিলাক ধুনীয়াকৈ প্লাষ্টিক পাৰি দিছে কিন্তু প্ৰথমতে যদি দিয়া হ'ল হয় মানে যিহেতু মাটিখিনি নতুন মাটি চ' অভিয়াছলি খহি যাবই ধাৰাসাৰ বৰষুণ দি আছে অভিয়াছলি খহি যাব আৰু বৰ্তমান এই নদীৰ পানী সোঁতটো এটা গতিত হৈ আছে মানে কোনো ঢৌ খোৱা নাই যদি এটা ঢৌত যদি পানীখিনি আহি যায় মানে এৰি দিয়ে আৰু পানী যদি আৰু অলপ বাঢ়ি যায় তেতিয়া হয়তো মানে ঢৌ খাই চাইডৰ মাটিবিলাক খহি যাব আৰম্ভ কৰিব তো তেনেকুৱা নহওক তাৰ কাৰণে এওঁলোকে প্ৰটেকশ্যনৰ ব্যৱস্থা কৰি আছে কিন্তু বস্তুখিনি আগতে জিঅ' বেগ দি পেলাই প্ৰটেকশ্যন লোৱা হ'লে খুব বেছি ভাল হ'ল হয় কাৰণ এইফালে আপোনালোকে দেখা পাইছে এইবিলাক প্ৰটেকশ্যন দিছে যদিও এইফালে আগত আপোনালোকক দেখুৱাই আছোঁ ৰ'বক মই অৱস্থাটো অলপ চিটুৱেশ্যনটো অলপ বেয়া হৈ আছে এইবিলাক বোকা হৈ আছে যাব পৰা অৱস্থা নাই এইবিলাক চাওক এইবিলাক মাটি একদম খহি গৈছে এইবিলাক মাটি খহি গৈ আছে কাৰণ প্ৰটেকশ্যন একদম নাই সেইটো কাৰণে মাটিবিলাক খহি গৈ আছে ইয়াতে যদি ধুনীয়াকৈ জিঅ' বেগ দিয়া আগতে প্ৰটেকশ্যনৰ কাৰণে ব্যৱস্থা কৰা হ'ল হয় এইবিলাক হয়তো খহি নগ'ল হয় তো বৰ্তমান এইবিলাক প্ৰটেকশ্যন দিছে প্লাষ্টিক চাষ্টিক পাৰি দিছে কিন্তু কি হ'ব অলৰেডি খহা আৰম্ভ কৰিছে যদি এনেধৰণে ধাৰাসাৰ বৰষুণ যদি নিদিয়ে হয়তো তেতিয়া বস্তুখিনি ৰখি থাকিব আৰু যদি বৰষুণ দি থাকে আৰু ভূটানে যদি পানী এৰি দিয়ে তেতিয়াতো অভিয়াছলি পানী হ'বই না একদম বেছি পানী হৈ যাব আৰু বেছি পানী হ'লে তো তেতিয়া খহাৰ চান্স আছে কাৰণ বৰ্তমান পানীখিনি ঢৌ নাই এটা গতিত পানীখিনি গৈ আছে সেইটো কাৰণে কোনো এটা বৰ্তমান চিন্তা কৰিব লগা কোনো কাৰণ নাই কাৰণ এটা গতিত ধুনীয়াকৈ পানীখিনি গৈ আছে যেতিয়া ভূটানে বেছি পৰিমাণে পানী এৰি দিব তেতিয়া ঢৌ হ'ব ঢৌ খালে হয়তো ছাইডৰ যিবিলাক মাটি আছে সেই মাটিবিলাক খহা আৰম্ভ কৰিব তো এতিয়াতো ওপৰৰ পৰা পূৰা ধাৰাসাৰ বৰষুণ দিয়ে আছে মাটিবিলাক যিহেতু নতুন মাটি পূৰা ঢিলা হৈ আছে সেইটো কাৰণে চ' কি কৰোঁ ওপৰালে কৰিব আৰু যি কৰে তো যি কৰিব বাকীখিনি ওপৰালে দেখিব তো ব্যৱস্থাটো কৰিছে যথেষ্ট পৰিমাণে মথাউৰিটো ওখ কৰিছে বহলো কৰিছে বনাইছে ধুনীয়াকৈ কিন্তু প্ৰটেকশ্যনটো যিটো পৰিমাণে হ'ব লাগিছিল সেইটো পৰিমাণে নহ'ল কাৰণে এইটো কাৰণে এতিয়া আৰু মানে মানুহবিলাকৰ কষ্ট হৈছে চ' প্ৰথমতে যদি জিঅ' বেগ ব্যৱস্থা কৰা হ'লে হয়তো আজি এইটো চিটুৱেশ্যন নহ'ল হয় কাৰণ বৰ্তমানটো সাংঘাতিকভাৱে চাওকচোন বোকা হৈছে যোৱাৰ কাৰণে অসুবিধা হৈ আছে কোনফালেদি যাওঁ এইফালেদি নহ'ব যোৱা এইফালেদি যাওঁ পিছলো হৈ আছে গাইজ আপোনালোকক কষ্ট কৰি হ'লেও দেখাইছোঁ আৰু চ' ভগৱানৰ কৃপাত এই বস্তুখিনি ৰৈ থাকক মানে প্ৰটেকশ্যনটো হওক ধুনীয়াকৈ বৰষুণ এৰক ভগৱানৰ কৃপাত এনেধৰণৰ চিটুৱেশ্যন আকৌ নহওক সেইটো কামনা কৰিছোঁ পানীখিনি এটা গতিত গৈ আছে কাৰণ এটা গতিত গৈ আছে মানে স্থিৰ হৈ আছে মানে চুইচ গেটখন বন্ধ কৰি থোৱা আছে সেইটো কাৰণে পানীখিনি এনেধৰণে মানে স্থিৰ হৈ আছে যদি পানীখিনি ৰানিং হৈ থাকে না এই মাটিবিলাক ছাইডৰ পৰা খহিবলৈ আৰম্ভ কৰিব মাটিখিনি মানে চুইচ গেটখন বন্ধ আছে কাৰণে পানীখিনি ধুনীয়াকৈ স্থিৰ হৈ আছে যদি মাটিখিনি মানে ৰানিং হয় না পানীটো ৰানিং হ'লে এই ছাইডৰ মাটিবিলাক খহিবলৈ আৰম্ভ কৰিব তো এতিয়া আমি ঘৰত গৈ আছোঁ ইয়াৰো আঁতৰ হৈছে বেটাৰ তো বৰপেটাত যি পানী হয় বানপানী হয় মেইন টাউনত পানী সোমাই কেনেধৰণে পানী হয় আপোনালোকক দেখুৱাই আছোঁ সেইটো হ'ল আপোনাৰ এই বৰ্তমান দেখুৱালোঁ হৰিজান মথাউৰি এইটো বনাই আছে সেই দেখুৱাই অহা মথাউৰিটো হ'ল সেইটো হৰিজান মথাউৰি আৰু এইটো হ'ল মেইন কালভাৰ এইফালেদি পানীখিনি সোমাই পেলাই বৰপেটা টাউনত সোমাই যায় এইফালে এনেধৰণে সোমাই গৈ পেলাই একদম বৰপেটা টাউনখন যোৱাবাৰ যেনেধৰণে বানপানী হৈছিল চ' মেইন কাৰণটো এইফালেদি পানীখিনি সোমাই যায় এই কালভাৰটো দি চ' ইয়াতে এই খুৰা কোৱা মতে ইয়াতো বহুত পানী হৈছিল ইমান আমিতো অহা নাছিলোঁ কাৰণ আমাৰ নিজৰ ঘৰতে বহুত বেছি বানপানী কাৰণ ইমান পানী হৈছিল বোলে ন খুৰা ইমান হৈছিল ন এই ৰাস্তাটোত ইমান পানী হৈছিল চাওক কিমান বৰ্তমান পানীৰ লেভেলটো চাওক কিমান তলত আছে তো ইমান পানী হ'ব লাগিলে কিমান পানী হৈছিল যোৱা বছৰ তো সাংঘাতিকভাৱে এটা বেলেগ একদম চিটুৱেশ্যন হৈ গৈছিল চ' এইখিনিত ইমান হৈছিল নেকি বাপা চাওক আপুনি কিমান লেভেলটো কিমান চাওক লেভেলটো ইমান তলত আছে বৰ্তমান তো ইমান ওপৰত হ'ব লাগিলে কিমান পানী হৈছিল তো সাংঘাতিকভাৱে পানী হৈছিল চ' আমাৰ ঘৰটো দেখুৱাইছোঁ আপোনালোকক দেখা পাইছে কিমান পানী হৈছিল চব পানী হৈ গৈছিল